আৰু আমি বহুত ধুনীয়া জেগা এটাত বহি আছো এতিয়া দুপৰীয়া একদম 12 বাজিছে এতিয়া আৰু এফালে জলফাই আমি জলফাই কাটি পেলাই খালো আৰু তাই কাটিলে বিছে একদম জলকীয়া হাল লৈছে পুৰা আৰু ইফালে আৰু সেইফালে মাছ মাৰি আছে খুৰাহঁতে ককাহঁতে মাহঁতে পাপাহঁতে বৰ্তাহঁতে তো তেওঁলোকৰ কাৰণেও এইখিনি ৰাখিছোঁ কোনে কোনে খাব আৰু এইখিনি মোৰ ইফালে খাই আছে ভণ্টি আফালে বৌয়ে খাই আছে ঐ বৌ কেনেকুৱা লাগিছে খাই মজা মাছ ধৰি ভাগৰ লাগিলে আৰু মাহঁতো মাছ ধৰি আছিলে সেই তাত মাছ ধৰি আছে আৰু ইফালে গছৰ তলত আমি ইয়াত পাতে নাই গছজোপাৰ তলত তথাপিও এইখিনি বগৰী আছে একদম চাহ পৰি আছে আমি ইয়াতে আহি বহিলোহি আৰু এইফালে আমাৰ বাইদেউ খাবই পোৱা নাই পাহৰি থাকিলে কোনোবাই আহিব নেকি বুলি কোৱা আকৌ কোনোবাই আহে যদি আহক আৰু একদম জিভা পানী পৰি যাব জলফাই দেখিলে চাওক একদম কেঁচা জলকীয়া আৰু পুৰা এয়া কাটি লৈছো আৰু বনভোজ খাবলৈ বহুত ধুনীয়া জেগা আমি ইয়াতে খাইছিলো বনভোজ আগৰ বাৰটো হয় মানে জানুৱাৰীত ইয়াতে পুৰা বনভোজ খাইছিলো আৰু ইয়াত মানে বনভোজ খাবলৈ বিৰাট ধুনীয়া আৰু জেগাখিনি একদম মজাকে খাব পাৰে কোনোবাই বনভোজ খাই যদি আহিব আৰু এইখিনি ঠাইলৈ কাষলে ইফালে বগৰী আৰু বগৰীৰ তলত বহি আছো আমি একদম ভৰ দুপৰীয়া এতিয়া টেঙাৰ জুতি লৈ আছো আৰু অকণমান ওচৰৰ পৰা দেখুৱাওঁ আপোনালোকক এইফালে মাছ মাৰি আছে আমাৰ বৰদেউতাহঁতে দেউতাহঁতে ইয়াৰ পুখুৰী দেখিছে নহয় আৰু এইফালৰ পৰা ইয়াতে বৌ মাৰি আছিলে মাছ আৰু এইফালৰ পৰা এতিয়া বৌ আহি পেলাই এইফালে পিছফালে ইয়াতে খাই আছে আমি আৰু ইয়াতে বহি আছো এতিয়া ইয়াত দেখিছে নহয় একদম এজোপা টকলা গছ আৰু গছৰ তলত আমি চাহ পৰি আছে ইফালে বগৰী গছজোপা আছে যে আৰু ইফালে আমি কেইজনী আছো এইফালে আমাৰ চেৰিমাই ভণ্টি কেনেকুৱা লাগিছে খাই আৰু চাওক কি মজা জেগাত বহি আছো একদম মুকলি আকাশৰ তলত এয়া পৰিৱেশটো চাওক কি ধুনীয়া এয়া চাওক গছৰ তলত এইফালে মাছ মাৰি আছে আৰু এইফালে কি কয় জলফাই খাই আছো আৰু আজি আহিলো আমি ভিডিঅ' বনাবৰ কাৰণে বতৰো খুব মজা আমাৰ এইবোৰে কাম আৰু এৰাহতি কাষলৈ আহিছো এতিয়া অকণমান দূৰলৈ যাম বাৰু ঐ ভণ্টিহঁত সেইফালে চা ক'ত যাওঁ বতৰটো ভাল সেইকাৰণে আমি ফটো দুখনমান মাৰি আহোঁ বুলি ভাবিছোঁ ৰিলচ দুটামান বনাই আহোঁ বুলি ভাবিছোঁ আৰু বতৰটো ইমান ধুনীয়া কৰিছে বনাবি মানে আৰু এইফালে আমি গোটেইকেইজনী ওলাই আহিছোঁ এইফালে 2-3জনী ভণ্টি তো আমি এনেকৈ ওলাই আহিছোঁ আৰু এতিয়া 2-2:30 বাজিছে মানে পিছবেলা হ'ল আৰু ওলাই আহিছোঁ তো এতিয়া চাওঁ ক'ত বনাওঁ আৰু ক'ত ভাল লাগে য'ত ভাল লাগিব তাতেই বনাম লগে ভাগে এনেকৈ ৰিলচ বনাই ভিডিঅ' বনাই ভাল লাগে সেইটো কাৰণে আমি ৰিলচ বনালে মানে অকলে নবনাওঁ আৰু মহঁতক কেইজনীক মাতোৱে তো তেনেকৈ ওলাই আহোঁ আৰু মাখনি মানে চেনিমা আৰু মই বেছিকৈ মানে ওলোৱা হয় আৰু তাহাঁতকেইজনী অকণমান কম আহে কিন্তু আজি গোটেইকেইজনী ওলাই আহিছে ভাল লাগিছে মানে তো ক'ত ৰিলচ বনাই আছে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব কি নমস্কাৰ দে আকৌ ভালকৈ দে এই মই ভৰিটো এনেকৈ কৰিলে নহ'ব একদম ফিট হ একদম ফিট হ নমস্কাৰ নেহাঁহিবি নমস্কাৰ নহয় প্ৰথমতে 20 মিনিট দে তহঁত দুজনী হাত তলত থ নামটো সৈতে কবি হা ক ঐ কি হাল ক নমস্কাৰ মোৰ নাম বিস্মিতা শইকীয়া নমস্কাৰ মোৰ নাম লক্ষীপ্ৰিয়া শইকীয়া নমস্কাৰ মোৰ নাম ময়ূৰী শইকীয়া আৰু আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান আৰু যিটো উদ্দেশ্যত ওলাই আহিছিলোঁ সেই উদ্দেশ্য কৰিছোঁ আৰু এতিয়া ৰিলচ বনাইছোঁ আৰু ইফালে মই ভণ্টিক ধৰিব ক'লোঁ আৰু ইফালে মই বনাই আছোঁ পূৰা আৰু এনেকৈ সদায় আধা আধাকৈ তেনেকৈ বনাই লওঁ আৰু পিছত মানে চং দি দিওঁ আৰু ক্লিপবিলাক পিছত লগাই দিওঁ
খাং দিলোঁ আৰু ইফালে সন্ধিয়া হৈ গ'লগৈ আমি পূৰা ৰিলচ বনালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আৰু এইকেইজনীও বহুতখিনি ফটো তুলিলোঁ ৰিলচ বনালোঁ আৰু ইফালে সেই তাত মাৰিলোঁ সেই ইয়াত এইটো মথাউৰিটোত মাৰিলোঁ আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ মানে সেইফালে আমাৰ মথাউৰিটো তো এতিয়া গৈ লওঁ আৰু মানে ভিডিঅ' বনালোঁ আৰু এয়া একদম শাৰী উজত মুজত খাই গৈছোঁগৈ এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ সন্ধিয়া হ'ল মানে অথনিতে ওলাই অহা আৰু ভালেকেইজনী আছোঁ যে আৰু ইজনীয়ে ক'ব মোৰ ফটোখন ভাল অহা নাই আকৌ এখন ফটো তুলিলে বিছ কেনেকুৱা লাগিলে ফটো তুলি কেনেকুৱা লাগিলে বঢ়িয়া লাগিলে ন আকৌ আহিম ন আমি কেইজনী হৈয়ে থাকে আৰু সদায় মন গ'লেই হ'ল আৰু ব'ল ৰিলচ বনাম বুলি কওঁ আৰু গোটেইকেইজনী গুচি আহোঁ চেনী ৰহ আকৌ ভবা তই এতিয়া এইগৰাকীয়ে আকৌ ফটো তোলে কিন্তু প'ষ্ট নকৰে কৰিবি নাই কৰিম তই যদি ফটো প'ষ্ট নকৰ নেক্সট টাইম কিন্তু ফটো তুলিব নাপাওঁ হ'ব আৰু এইগৰাকী বা এতিয়া এইগৰাকী ততে নাপাব এতিয়া ঘৰ পাবগৈ নাপাবগৈ এতিয়া অঁ চেঞ্জ কৰিব এতিয়া গতিকে অঁ আৰু এতিয়া যাওঁ ঘৰলৈ তো ভিডিঅ'টো ইমানেই আৰু সৰুকৈ আজি তো মোৰ চেনেলটো প্ৰথমবাৰ চাই থকা সকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজি আহিছোঁ বাই 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 বাই